हेलो फ्रेंड आपन লৈ আছো আৰু এটা ভিডিওটো কি আপোনালোকে থাম্বনেলত নিশ্চয় দেখিছে আৰু এই বিষয়ে আজি কথা পাতিম যে ভিডিওটো হল আপুনি যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ৰেলৰে জাৰ্নি কৰে মানে দূৰত যেতিয়া কেতিয়াবা জাৰ্নি কৰে তেতিয়া আপোনালোকে নিশ্চয় টিকেট কৰিছে আৰু ৰিজাৰ্ভেশন টিকেট কৰিছে ধৰিলো আপোনালোকে স্লিপাৰত টিকেট কৰিছে আৰু সেই টিকেটখন আপোনাৰ ওয়েটিং লিষ্টত ৰাখি দিছে যেতিয়া আপুনি টিকেট কৰিবলৈ গৈছে তেতিয়া আপোনালোকে সেই টিকেটখন ওয়েটিং লিষ্টত ৰাখি দিছে এতিয়া আজি এই ভিডিওটোত কম যে সেই ওয়েটিং লিষ্টৰ টিকেটখন কেনেকৈ কনফাৰ্ম কৰিব পাৰি আৰু এটা কথা যে এই আপুনি যেতিয়া টিকেট কৰিব কৰাৰ আগতে আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপুনি দেখিব পাৰে যে আপোনাৰ সিটটো কনফাৰ্ম আছে নে ওয়েটিং লিষ্টত ৰাখিছে এইটো আপোনালোকক আজি দেখুৱাই দিম আৰু কেনেকৈ সেই ওয়েটিং লিষ্টটো কেনেকৈ কনফাৰ্ম কৰিব পাৰি এই কথাটো আজি ভিডিওত কম তো বলক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে চাই লও যে আপুনি যখন টিকেট কৰি আছে সেই টিকেটখন কনফাৰ্ম হ'ব নে ওয়েটিং লিষ্টত ৰাখিব যদি ওয়েটিং লিষ্টত ৰাখে কিমান নম্বৰ ওয়েটিং লিষ্টত ৰাখিব এইটো প্ৰথমতে চাই লও এইটো চোৱাৰ বাবে প্ৰথমতে এটা ব্ৰাউজাৰ খুলিব লাগিব ব্ৰাউজাৰটো খুলি ইয়াতে মাৰি দিয়ক IRCTC মাৰি এইটো সার্চ কৰি দিব তাৰপিছত প্ৰথম যেটো IRCTC প্ৰথম যেটো লিংক দেখি আছে সেই লিংকত ক্লিক কৰিব লিংকটো খোল খাই আছে খোল খোৱাৰ পিছত ইয়াতে ফৰ্ম দেখি আছে ডিএছ দিছো গুৱাহাটীৰ পৰা দি দিছো ধৰি লোৱা নিউ দিল্লী ধৰিলে গুৱাহাটীৰ পৰা নিউ দিল্লী দি দিছো দি ইয়াতে ডেটটো দেখি লব ডেটটো ধৰি লোৱা দি দিছো মই 10 তাৰিখ যেটো আপুনি ডেট দিব বিচাৰে সেই ডেটটো দি আৰু ক্লাছ দেখি আছে সেইটো সিলেক্ট কৰি লব যদি স্লিপাৰ হয় স্লিপাৰ সিলেক্ট কৰি লব মই স্লিপাৰ সিলেক্ট কৰিছো আৰু ফাইন ট্ৰেইন দেখি আছে সেই ফাইন ট্ৰেইনত ক্লিক কৰিব ফাইন ট্ৰেইনত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত খোল খাব এখন পেজ আৰু সেই পেজত লিখা থাকিব যে কোনখন ট্ৰেইন আছে গুৱাহাটীৰ পৰা দিল্লীলৈকে কোনখন ট্ৰেইন আছে আপুনি দেখা পাব প্ৰথম দেখি আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ আছে তাৰ পিছত ব্ৰহ্মপুত্ৰ মেইল আছে আৰু কেইখনমান ট্ৰেইন আছে আৰু টাইম দিয়া আছে 12:50 ত ব্ৰহ্মপুত্ৰ মেইল ধৰিলা মই ব্ৰহ্মপুত্ৰ মেইল এখন চাম তো ইয়াতে তলত দেখি আছে চেক এভেইলেবিলিটি এণ্ড ফেয়াৰ লেখা দেখি আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত নতুন এখন পেজ আহিব সো সেই পেজত থাকিব যে আপোনাৰ সিটখন কিমান নম্বৰ ওয়েটিং লিষ্টত আছে সো ইয়াতে লেখা দেখি আছে যে 78 ওয়েটিং লিষ্টত নম্বৰস ওয়েটিং লিষ্টত আছে 10 তাৰিখত আৰু 11 তাৰিখত 69 ওয়েটিং লিষ্টত আছে তো মই 10 তাৰিখত কৰিছো তো 10 তাৰিখত 78 নম্বৰ ওয়েটিং লিষ্টত আছে তো এনেকুৱা দেখিব পাৰিব আপোনাৰ সিটখন ওয়েটিং লিষ্টত আছে বা কিমান নম্বৰ ওয়েটিং লিষ্টত আছে তো এতিয়া যেখন ওয়েটিং লিষ্টত আছে সেই ওয়েটিং লিষ্টখন কেনেকৈ কনফাৰ্ম কৰিব পাৰি সেই সিটখন এতিয়া চাই লওঁ তো কনফাৰ্ম কৰিবৰ বাবে নতুন এটা পেজ খুলিব লাগিব যেটো আপোনাৰ 78 নম্বৰ ওয়েটিং লিষ্ট আছে সেই ওয়েটিং লিষ্টখন ওয়েটিং লিষ্টটো কনফাৰ্ম সিট কৰিবৰ বাবে তো নতুন এটা পেজ লব আৰু ইয়াতে নতুন এটা পেজ লৈ ইয়াতে মাৰি দিব কনফাৰ্ম টিকেট ইয়াতে মাৰি দিব কনফাৰ্ম টিকেট লিখি এটো সার্চ কৰিব সার্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত দেখি আছে প্ৰথম যেটো লিংক আহিছে এটো আৰ বুকিং দেখি আছে এইটো হল মোবাইলৰ আৰু যদি আপুনি কম্পিউটাৰ বা ল্যাপটপৰে কৰে তেনে হলে এটো ট্ৰেইন টিকেট তোমাৰ মোবাইলৰে কৰি আছো সেই কাৰণে আৰ বুকিংত ক্লিক কৰিম আৰ বুকিংত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা নতুন এটা পেজ আহিব আৰু ইয়াতে লেখা দেখি আছে গুৱাহাটী টু নিউ দিল্লী মই এটো আগতে মাৰি ৰাখিছো আপোনালোকে জৰ পৰা যত যাব ইয়াতে মাৰি ৰাখি দিব আৰু তলতে ডেটটো দি দিব দি ইয়াতে বুক টিকেট লেখা আছে ইয়াতে ক্লিক কৰিব বুক টিকেট লিখা ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত কেইখনমান ট্ৰেইন আহি যাব তো
ধৰি লওক মই ব্ৰহ্মপুত্ৰ মেইল দেখি আছে ব্ৰহ্মপুত্ৰ মেইলটো মই ক্লিক কৰিম সো ইয়াতে প্ৰথমে 78 নম্বৰ দেখিছিলে এতিয়া ইয়াতে 78 নম্বৰ ৱেটিং লিষ্ট দেখুৱাই আছে তো মই ইয়াতে ব্ৰহ্মপুত্ৰ মেইলখন স্লিপাৰ লিষ্টত দেখিলাম স্লিপাৰ ক্লাছ সো ইয়াতে দেখুৱাই আছে যে 78 নম্বৰ ৱেটিং লিষ্ট আৰু লট চেঞ্জ আছে লো চান্সেস লিখা আছে মানে আপোনাৰ সিটটো কনফার্ম হোৱাৰ চান্স একেবাৰে লো আৰু সাইডত দেখা আছে ভালভ দেখা আছে ওয়ান অল্টারনেট লিখা দেখা আছে ইয়াতে এটা ভালভ জ্বলি আছে যদি ভালভটো জ্বলে তেনেহলে আপোনাৰ সিটটো কনফার্ম হ'ব আৰু যদি নজ্বলে তেনেহলে কনফার্ম নহব সো কেনেকৈ কনফার্ম হ'ব চাই লওক সো ভালভ যেটো দেখা আছে সেই ভালভতে ক্লিক কৰা ভালভটো ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ আহিব সো পেজখনত লেখা আছে যে গুৱাহাটী পাটনা আৰু দিল্লী ইয়াত তাৰ মানে হল যে গুৱাহাটীৰ পৰা পাটনালৈকে এখন টিকেট কৰা আৰু পাটনাৰ পৰা দিল্লীলৈকে আৰু এখন টিকেট কৰা মানে তলত লেখা আছে চোৱা বুক টু টিকেট ফ্ৰম গুৱাহাটী টু পাটনা জংচন এণ্ড পাটনা জংচন টু দিল্লী এণ্ড চেঞ্জ ইয়ৰ সিট এট পাটনা জংচন মানে আপোনাৰ সিটখন পাটনাত গৈ চেঞ্জ কৰিব লাগিব মানে গুৱাহাটীৰ পৰা পাটনালৈকে যোৱা আৰু পাটনাৰ পৰা দিল্লীলৈকে যাব লাগিব মানে আপোনাৰ ট্ৰেইনখন চেঞ্জ কৰিব নালাগে কেৱল সিটটো চেঞ্জ কৰিলেই হ'ল পাটনা গৈ সিটটো চেঞ্জ কৰিব লাগিব আপুনি এতিয়া দুখন টিকেট ল'ব লাগিব গুৱাহাটীৰ পৰা পাটনালৈকে এখন আৰু পাটনাৰ পৰা দিল্লীলৈকে এখন মানে আপোনাৰ সিটটো কনফাৰ্ম হৈ যাব তেতিয়া হলে আপোনাৰ সিটটো কনফাৰ্ম হৈ যাব এনেকুৱা সকলো সময়তে এনেকুৱা ভালভ যেটো জ্বলা দেখি আছে সেই ভালভটো সকলো সময়তে নজ্বলে যদি নজ্বলে তেনেহলে আপোনাৰ ট্ৰেইনখন আন এখন ট্ৰেইনখন চেঞ্জ কৰি দেখিব বা আপোনাৰ ডেট যেটো দেখি আছে সেই ডেটটো চেঞ্জ কৰি দেখিব যদি এনেকুৱা চান্স থাকে তেনেহলে দেখুৱাই দিব ভালভটো জ্বলিব আৰু ইয়াতে দেখুৱাই দিছে যে ইয়াতে নিশ্চয় বুজি পাইছে যে গুৱাহাটীৰ পৰা পাটনালৈকে আৰু পাটনাৰ পৰা দিল্লীলৈকে যাব পাৰিব মানে আপোনাৰ ট্ৰেইনখন চেঞ্জ কৰিব নালাগে কেৱল সিটখন চেঞ্জ কৰিলেই হ'ল মানে সিটখন এটা ডবাও চেঞ্জ কৰিব নালাগিব সেই ডবাতে পৰিব মানে সিটখন অলপ চেঞ্জ হ'ব তো নিশ্চয় বুজি পাইছে মই কি কৈছো আৰু এতিয়া যদি সিটটো কনফার্ম কৰিব বিচাৰে তেনেহলে অনলাইন টিকেট কৰিব পাৰিব সো বুক লিখা আছে ইয়াতে বুক কৰিব পাৰিব মানে ইয়াৰ পৰা গুৱাহাটীৰ পৰা পাটনালৈকে এখন টিকেট কৰিব আৰু পাটনাৰ পৰা দিল্লীলৈকে আৰু এখন টিকেট কৰিব মানে এতিয়া আপুনি টিকেট কৰিব আপোনাৰ কাষত যিখন ষ্টেচন আছে তাৰ পৰা বা অনলাইন কৰক আপোনাৰ মৰ্জি যি কৰে কৰিব পাৰিব মানে দুখন টিকেট আপোনাৰ হাতত হ'ব আপোনালোকে নিশ্চয় বুজিছে যে মই কি কৈছো আৰু যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব